আৰু এই বৰফে মাৰি আছে কেৱল বেছি কৰ্পূৰ লৈ আহিছো আৰু এটা অক্সিজেন টেংকো অনা গৈছে লগত অলপ কেমেৰা এংগলটো বেয়া হ'ব পাৰে মানে কম ভাগাল লাগছে আমার লাগা নাই বাৰু আমি অলপ Hey guys, welcome to my channel Bhargav Station. গাইজ এতিয়া ৰাতিপুৱা পাইছে 6টা আৰু আমি গোটেইকেইজন ওলাই আহিছোঁ কেদাৰনাথৰ ওপৰত যাম বুলি আৰু লগত কোনে কোনে আছে জানে অলপ কেমেৰা এংগলটো বেয়া হ'ব পাৰে মানে আজি লং ব্লগ ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ মই ফাৰ্ষ্ট নহয় আগতে বনাইছিলোঁ বহুত দিন মানে মাজত কৰা নাই ন সেইকাৰণে অলপমান প্ৰব্লেম হ'বও পাৰে ত' চাই থাকক আৰু ওপৰত যাই আছোঁ কেনেকৈনো যাওঁ কিনো কৰোঁ চাই থাকক একেলগে দৰ্শন কৰিব পাৰিব আৰু আমাৰ লগত দিয়ক বাৰু ত' গাইজ এতিয়া আমি অলপমান ওপৰত আহিলোঁ পুৰা হালাতৰ অৱস্থাই নাই একদম কৰ্পূৰ লৈ আহিছোঁ আৰু এটা অক্সিজেন টেংকো অনা গৈছে লগত অলপমান অক্সিজেনো কম হয়তো ওপৰত মানে সেইকাৰণে আহি আছোঁ আৰু লাহে লাহে বেছি আকৌ জলবায়ু নাই আৰু ইয়াত আহিলে লাহে লাহে যাব লাগে ৰেষ্ট লৈ যাব লাগে আৰু এটা বস্তু দেখিছোঁ এতিয়া ধীৰে ধীৰে আপোনালোকক দেখাই দিব কি বস্তু এইটো চাই লওক চ' গাইজ বহুত অপেক্ষাৰ মূৰত এটা চিনাৰী দেখা পাইছোঁ যিটো আমি চবেই ৱেইট কৰি আছিলোঁ ত' বৰ্তমান দেখা পাইছোঁ সিফালে চাওক এইফালে আছে বৰ্তমান বৰফ আৰু আমি তালৈকে যাই আছোঁ বৰ্তমান আমাৰ ডেষ্টিনেশ্যন তালৈকে আছে বাট চবচে ভাল লাগিছে বৰফ দেখা পাই যে আমি আপোনালোকক দেখাব পাৰিছোঁ যে বৰফ পৰিব পাৰে বুলি কিনে আৰু চাওক গৰম দিনতো বৰফ পৰিব পাৰে মানে আৰু সেইটোৱে আৰু যোৱাকালি আমি কৈছিলোঁ যে যদি তাতে বৰষুণ দিয়ে তেতিয়া বৰফ পৰিব বাট আনফৰ্চুনেটলি বৰষুণ অলপ অলপ দিছিলে চাওক বৰফ কিমানখিনি পৰিছে চ' থেংকফুলি আপোনালোকক অলপ অলপকৈ দেখাব পাৰিম আমি যাই থাকোঁ ওপৰত চাই থাকিব ব্লগটো তো গাইজ এতিয়া বহুতে ভোক লাগিছে সেইকাৰণে অলপমান ৰখি ল'লোঁ অলপ কিবা খাম বুলি ত' ভैया जी खाने में क्या है ৰ কফি हाँ চকচিক বিস্কুট बढ़िया बढ़िया খাই লৈছোঁ আমি তাৰপিছত আমি এইটো খাইছোঁ কাৰণ এইটো যদি আগতে খাই আপোনালোকে গেষ্টিক মাৰি দিব পাৰিব আগতে বিস্কুট তাৰপিছত এইটো আৰু আপুনি কিবা ক'ব চাই মই বৰ্তমান খাই আছো বিস্কুট আৰু এতিয়া মই খাম পানী হয় নেকি তো ঠিক আছে গাইজ মই অলপ খাই লওঁ ৰ'ব অলপ ভোক লাগি আছে না তো দিনতো মানে কি ভাত চাত আমি খাই আহিব পৰা নাই আমাৰ মানে আমি চাৰিটামান বজাতে ওলাইছিলোঁ তাৰ পৰা ৰুম য'ত আমি আছিলোঁ ষ্টে কৰিছিলোঁ তো ৰাতিপুৱা ওলাই দিলোঁ আৰু এতিয়া লাহে লাহে আহি আছোঁ আৰু ইমান বেছি ভাগৰো লগা নাই কিমান দিন আহিম বুলি ভাবি আছিলোঁ গোটেইকেইজনে ন গোটেইকেইজনে কিমান দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ বেছি নহয় আমাৰ প্লেন হঠাতে হৈ যায় আমি তথাপিও আমাৰ বাজেট একো প্লেনিং নকৰাকেও এসপ্তাহ আগত ভাবি আছিলোঁ হয়তো যাম যদি পচিবল হয় বাবাই লৈ আহিছে এতিয়ালৈকে নিমকুৰলি পৰা আশ্ৰম চাই কিনে আমি এতিয়া বৰ্তমান কেদাৰনাথ যাই আছোঁ ত' বাবাই চব ফালৰ পৰা সহায় কৰি আছে আৰু এইটো কিন্তু মোৰ আগৰ পৰা ইচ্ছা আছিল তো আজি আহিব পাৰিলোঁ ভালে লাগিল সিহঁতে বাৰু এসপ্তাহৰ পৰা প্লেনিং কৰা বুলি কৈছে এই আৰু যাই থাকোঁ কিবা কানি খাই লওঁ এতিয়া ধুনীয়াকৈ তাৰপিছত ওপৰলৈ যাই থাকোঁ চাই থাকোঁ গাই চিগলা ইহঁতক কাইলৈ চাওকচোন কি কৰি আছে লাগি আছে বাৰু কি হ'ব দে যো দেৰি হৈছে ঠাণ্ডা লাগছে বহল লাগে একো নাই যাই গৰম লাগি যায় চলতে আৰু গাইজ এটা কথা আপোনালোকে মানে পানী যদি ওপৰত কিনিব ইচ্ছা নাই কাৰণ পানী বহুত দাম ইয়াত 80 টকা মানকে হৈ যায় সেইকাৰণে ইয়াতে ধুনীয়াকৈ বনাই থোৱা আছে জেগাই জেগাই পানীৰ বাবে ব্যৱস্থা আছে তো ইয়াত ভৰাই ল'ব ফ্ৰীতে আহি যাব আৰু সেই কথা হাতখন আহি আছিল চৰি দেই গাইজ আৰু এইটো নিজৰা আহি আছে এইটো নিজৰে পানী হয় পুৰা পিয়ৰ ৱাটাৰ হয় এইটো মানে স্বাস্থ্যৰ কাৰণে ভাল আৰু সেই কথা মিনাৰেলটো আছে আৰু বেছিকে কি তই নোজা নহয় নেকি কেইবাৰ মুতিলে কিমান মুতা ইয়াতে মোক মুতি থকা বুলি কয় এই দেখিছে ই মুতপা গৈছে আৰু অফ কেমেৰাত ইও মুতপা যাব মোক কৈ মিছা কথা এনে ইয়াতে মই ইমান মুতি নাথাকো দে মুত নাচাই দে তই মুতা মই বন্ধ কৰো ব্লগটো গাইজ কম ভাগাল লাগছে আমাৰ লগা নাই বাৰু আমি অলপ ৰেষ্ট লৈ আছোঁ এই দুটা লাগছে এই এটা আৰু এই এটা কি বোলে নৰে আৰু এতিয়া অলপ সস্তা পাই অলপ ৰেষ্ট ল'ব চকুকেইটা জুম কৰি দেখাম ৰ'ব আপোনালোক আহিছে নাই চকু সৰু তই কিবা কবি নেকি ন' কমেণ্ট হা জাষ্ট ৰেষ্ট লৈ নাই দে তই দুটাই ৰেষ্ট লওঁ আমি যাই থাকো গাইজ বলক আগত আপোনালোকক ৰাস্তা দেখাম আৰু গাইজ অকলাই বহি আছো এতিয়া জল লাগছে লেট্ৰিন বহি লেট্ৰিন গেছ মতে বহি আছো আৰু বেগ লৈ ইয়াতে এতিয়া বেছি সেয়া মুখ চুখে হৈ গৈছে ধীৰাজ ভাগাল লাগছে নেমু পানী খাবি 40কে কথা নাই হাগি আহিল মানে একবাৰ হাগি নহয় চাফা বহুত ধুনীয়া লেট্ৰিন ইয়াতে টেনচন সেইটো এটা ভাল জাগাই জেগা আছে কিবা এটা যদি লাগেও আপোনালোকে মানে আৰামত আহি থাকক আগত থেংক ইউ
খাবি না নিমখ গাইজ এতিয়া অলপ নেমু পানী টেষ্ট কৰোঁ ভালকে দে মোক এনাৰ্জি পাই নেমু পানীয়ে খাব ইয়াত আহিলে তো গাইজ ওপৰত ৰেটবোৰ অলপ বেছি হয় হ'ব দিয়কচোন বহুত ওপৰৰ কথা না আনা খৰচটো আহে কষ্ট আছে মানে ওপৰত বস্তুখিনি আনোতে দিগদাৰ হয় না সিহঁতৰ তো আপোনালোকে আৰু এইটো মাথা মাৰি লাভ নাই লৈ ল'ব যদি কিবা ল'ব ইচ্ছা থাকে আহি থাকোঁতে ৰাস্তাত পাই গ'লো অলপ বৰষুণ তো ভাবিছোঁ অলপ ৰখিয়ে দিওঁ সিহঁত কিতাপ আহি লওক তেতিয়ালৈ ৰেইনকোট কিতাপ আছে আৰু ছাতিটো সিহঁতৰ লগত আছে ইতাই আহি বেছি এতিয়া তেতিয়াৰ পৰা মই চট ল'লো এইগিলা চট লহে কুঁৱলী যাওঁতে মই চট লৈছোঁ এই বৈদ্য পাহাৰখনত আমি উঠবা পৰা নাই ট্ৰেক্টৰ লৈ আহিছে ড্ৰাইভাৰক চেলত দিব লাগিব কিন্তু হিৰাজ আছে গাড়ীত অকণমান পানী ভৰাৰ লগত ইয়াতে মানে নেচাৰেল পানী আহি আছে পানীটো ভৰাইলেও ধুনীয়াকৈ মেঘখিনি চাই কেনে লাগিল হা এই মেঘখিনি পানীৰ প্ৰব্লেম নাই নিজৰা নিজৰা আছে চলিবিলাক মানে এতিয়া ল'ৰাখিনি অলপমান ডাউন হৈ আছে এনাৰ্জিটো অলপমান ডাউন হৈ আছে বহুতখিনি ওপৰত আহি গৈছে মানে অক্সিজেন লেভেলটো অলপ কম হৈ যায় ইয়াত তাৰ কাৰণে অলপ বাট আমি হ'লো এক্সট্ৰভাৰ্ট মানুহৰ লগত মিলি যাওঁ সকলোতে গ্লুকন ডি পাই যাওঁ নাই আমাৰ বেলেগ মানুহ যে গ্লুকন দি খাই আহিছে টেবলেটো পালোঁ মেডিচিনো পালোঁ অলপ গাইছ যাওঁ আৰু ওপৰলৈ তো মই পাল্টিৱালা লগত যাই আছোঁ যাৰ কাৰণে মই অলপ ফাষ্ট আহি আছোঁ সিহঁতৰ পিছত ৰখি আছে দেখছে আপোনালোকে ভিউটো কি মজা ভিউ আছে তো ভাগৰো অলপ লাগছে কিন্তু ইমানো নহয় আৰু ভিউটো দেখাৰ লগে লগে ভাগৰটো কমি যায় তো গাইজ বহি থাকোঁতে আহি গ'লে এই ফগ এই চাওক পুৰা এইয়া মেগা তো গাইজ তো ফাইনেলি কেদাৰঘাটিৰ যে জিগজেগ পইণ্টটো আছে সেইটো আমি আহি পাইছোঁ মানে কি কম আৰু এইটোহে ভাগত দিছে মানে বাপৰে বাপ আৰু এই দেখাই দিছোন কিমান ওপৰত আছে বাপৰে এইটোতো ট্ৰেকটো ষ্টাৰ্টিং হে এইটো জিগজেগ ৰোড আৰু এইটো খাদ্য হিচাপত বৰ্তমান আমি ফল মূলে খাই আছো কাৰণ এই বেলেগ আৰু খালে ওপৰত বাস্না আছে। বাঢ়ি যাব। এইয়া তো যাই থাকো আৰু লাহে লাহে যাই পাম আৰু আজি বৰফ চৰফ দেখা পাম ভালকে বৰফটো দেখা নাপালে বেয়া লাগিব আৰু আশা কৰি আছো বৰফ দেখা পাম বুলি কি হয় চাওঁ আৰু গ'লে সবাই দেখাব আৰু যি দেখাই আৰু মহাদেৱ বম বম বলে চাই থাকো চাক গাইছ বৰফ দেখা নাপাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া বৰফৰ মাজে মাজে যাত্ৰা কৰি আছো দুইফালে বৰফ মাজত এই ৰাস্তাটো গাইছ आज बीजा आगल बर्फ पाई বলক গাইছ একবাৰো গাইছ এতিয়া আমি বৰফৰ পাহাৰখন দেখা পাইছোঁ আপোনালোক চাওকচোন পুৰা বৰফেদি ঢাকি থৈ দিছে এখন এতিয়া ক'ত বা ইয়াতেই যাওঁ নে ক'ত বা যাব লাগে চাওঁ বাৰু বৰফে বৰফ আৰু এই বৰফত মেইন কথা হ'ল কি মই চাৰ্টটো পিন্ধি ঘূৰি আছো আৰু এইবিলাক তোকো দেখাই দিয়ে কিবা আমিও দেখাই দি আছো ইয়াক চাব পাৰে গাইছ আমিও আছো এনেকে আৰু এই চুটিয়াটো দিলে আৰু ই বৰফে মাৰি আছে কেৱল বেলেগ কাম নাই ইয়াৰ পাগলা এই চাব যত দুনিয়াৰ বৰফ ওলাই আছে কাম বন নাই আৰু এই নপৰিছে তো গাইজ ফাইনেলি বহুত কষ্টৰ মূৰত আমি আহি পাইছোঁ এতিয়া ৰুম মানে টেণ্ট এটা লোৱা গ'ল ছাৰটোৰ কাৰণে এই গোটেই টেণ্টটো লোৱা গৈছে আৰু এইপিনে সি শুই লৈছে আৰু এইপিনে ডেকাই বোলে শ্লিপিং বেগত থকা অলপ দিগদাৰ পায় কিবা কি কৰে আকৌ কি দিগদাৰ হ'ব নেকি দিগদাৰ হ'বতো আৰু এইফালে ঠাণ্ডাও বেছি কাপোৰ কানি নাই কোনো ধৰণৰ আৰু একফালে আমাৰ ধীৰাজে ভাত বনাব গৈছে তাকো দেখাই দি আছোঁ বাৰু ইমান ভোক লাগি আছে নে গোটেই দিনটো কখনোতো খাই লওঁ আৰু কালি ৰাতিপুৱা মন্দিৰ দৰ্শন কৰিম আজি নকৰোঁ তো গাইজ ৰাতি আমি টেণ্টতে শুই দিলোঁ এইকেইটা এতিয়া শুই আছে উঠাই নাই ই এটা আমাৰ ভাৰ্গৱ দা সোমাই আছে আৰু এই আমাৰ বেমাৰী তাৰ ৰাতি ঠাণ্ডাত কঁপি আছিল জুই ধৰি দিছোঁ তাক আৰু ৰাতি অলপ স্ন'ফলো হৈছে আহক আপোনালোকক দেখাই আছোঁ পাহাৰত তাতে
এই চাওক গোটেই বৰফ হৈ আছে ৰাতি আৰু সাৰ পোৱা নাই দিয়কচোন স্ন'ফলতো গাইজ মই অলপমান দেৰিকে সাৰ পালো বাৰু ইয়াতে অলপমান সোনকালে সাৰ পালে এতিয়া ধুনীয়াকে আৰু আমি কেদাৰনাথ দৰ্শন কৰিব যাম এইফালে আপোনালোকে চাগে দেখাইছে আমাৰ সুমনে কিমান বৰফ পৰি আছে আৰু ইয়াতে এটা বটল দি গা ধুব ধু আৰু এই ঠাণ্ডাত গাটো ময়ো ধুই দিম আৰু ভগৱানক চিন্তি দে ধু তোৰ ৰিয়েকশ্যন লাগে কিমান ঠাণ্ডা ঠাণ্ডা ৰিয়েকশ্যন 1 2 3 মৰিলি এই মৰিল ঐ বাই বৰফৰ পানী কেনে লাগছে ঐ বঢ়িয়া হা জানো ৰে কিছু গাইছি আৰু গোটেই ঠাণ্ডা পানী গৰম পানী ইউজে কৰা নাই আমি কোনেও এতিয়া লাহেকে মই গাটো ধুই দিওঁ আৰু আইচৰ নেকি আৰু ইপিনে মই তেন্তৰ ভিতৰত অলপ দেখাই দিছো আমাৰ মানে কি চলি আছে কি চলা নাই ঐ চলি কেনাই খবৰ খাতি মজা বহি আছো বাহিৰত ঠাণ্ডা অলপমান বহিছো আৰু অলপ পিছত মন্দিৰত যাম ৰাতি জ্বৰত কঁপি আছিল বিয়াৰ উপায় নাই আৰু এইপিনে ই কথা পাতি আছে বাৰু এতিয়া বঢ়িয়াকে কুকাৰ চুকাৰ ৰেডি হৈ আছে উপমা খাম আমি এইটো উপমা বনাম ইয়াতে কুকাৰ চুকাৰ উঠি দিম টেণ্টটো আমি লোৱা গৈছিলো যেতিয়া আমাৰ খানা পিনা মানে বনোৱা ৰেডি হ'ব ধৰিছে আৰু এইপিনে আমাৰ মাষ্টাৰ চেফ বহি আছে মানে গোটেই আমাৰ ট্ৰিপটোত এইজনে আমাৰ মাষ্টাৰ চেফ আৰু যিমান যি খাব পাৰিছো এইজনৰ কাৰণে মাত্ৰ আৰু মই সিহঁতৰ মাক বুলি ক'লে বেয়া নহয় ময়ে মাক দিয়া আৰু আপোনালোকক এটা কথা কওঁ আপোনালোকে যদি এনেকে ট্ৰিপত দূৰত আহে তেতিয়াহ'লে এইবিলাক এনেকে লৈ আহিব কাৰণ বস্তুবিলাক কিনি খোৱাতকে কালি এইগিলা বনে চনে খাই উঠি এইগিলা খেল থৈ দিছো আৰু কালি ৰাতিপুৱাৰ পৰা আৰু কেপাচিটি নাছিল আৰু আমাৰ আজি বাৰু অলপ ভালকে বনাম আজি অলপ এডাপ্ট হৈছো ন ৱেডাৰটোৰ লগত তো আজি অলপমান এডজাষ্ট হৈ আছো আৰু আমি ৱেডাৰটোৰ লগত পাৰিম আৰু কথা নাই ই আৰু এই এক পাইছে না বহুত কুম্ভকৰ্ণ চালা উঠবাই পাৰা নাই এলেৱা প্ৰাণী এই উৎপত তো গাইছ বলে আমি দৰ্শনৰ কাৰণে বৰ্তমান যাই আছো আমাৰ ডেকা দাহাৰ আগতে ওলাই গৈছে চ' ফাইনেলি গাইজ ইমানখিনি ওপৰত আহি কেনে মানে চব দুখ কষ্ট পাহৰি যোৱা হৈ গৈছে মানে এতিয়া যিটো আগত মই দৃশ্য সেই বস্তুটো চাবৰ কাৰণে আমি ইমান নিজে সপোন দেখিছোঁ চবেই আহিব মন কৰে চবৰে এটা সপোন থাকে চবেই আহিব পাৰো মই সেইটোও কওঁ তো মানে মোৰো এইটো সপোন আছিলে ইয়াত অহা তো আজি ফাইনেলি সেই সপোনটো পূৰণ হ'ল তো আপোনালোকৰ চাওকচোন আগৰ দৃশ্যটো হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ মাতছো এটা চ' গাইজ আমি সকলোৱে জানো যে ভীমশিলা এটা এনেকুৱা এটা শিলা যিটোৱে আমাৰ গোটেই কেদাৰনাথটোক প্ৰটেকশ্যন দিছিলে আৰু আপোনালোকে চাব পাৰে গোটেইবিলাক এতিয়া বৰ্তমান ভীমশিলাৰ পিছফালে আছোঁ আৰু এইটো আমাৰ ভীমশিলা এই ভীমশিলাটোৱে আপোনাৰ গোটেই কেদাৰনাথখন বচাই ৰাখিছিলে পানীৰ যি বানপানী হৈছিলে সেই ঠাইটোৰ পৰা আৰু আজি আমি সক্ষম হৈছে ভগৱানৰ কৃপাত ইয়ালৈকে আহিবৰ কাৰণে চ' বম বম ভলে এটা ভাল লাগি আছে কিন্তু জয় মহাকাল কেনেকুৱা চবৰে হা বম বম ভলে তো চবে ক চবে কয় কিমান কষ্টৰ মূৰত আহাৰ ফল আজি সঁচাকৈ ভাল লাগিছে এনাৰ্জি এটা পাইছে নে কিবা এটা অভাৰ এনাৰ্জি হৈ গৈছে এতিয়া হৰ হৰ মহাদেৱ অলপমান দৰ্শন হৈ ভিতৰত যাই পেলাই ধুনীয়াকৈ সেৱা চেৱা কৰিলোঁ গোটেইকেইটাই লাহেকৈ আৰু ওলাই যাম ইয়াৰ পৰাও জয় হো মানুহ চাক গাইছ মানুহৰ ভিৰ চাক দৰ্শন কৰা মানুহৰ ভিৰ চাক গাইছ আমি এতিয়া গোটেইকেইজনে কেদাৰনাথ দৰ্শন কৰি ল'লো ধুনীয়াকৈ সেৱা চেৱা কৰি ল'লো এতিয়া ঘৰত যোৱা টাইম হৈ গৈছে কাৰণ এইপিনে কাজিয়াও চলি আছে না ঘৰত মানুহবিলাকৰ টেনশ্যনত আছে বহুত ফোন মাৰি গৈছে যাব কৈ আছে তো এতিয়া সোনকালে আমি ওলাই দিম আৰু পাৰোঁ যদি এবাৰ হৰিদ্বাৰত আমি সোমাই যাম যদিহে পাৰোঁ চাই লওঁ আৰু কি হয় দেখা যাব তো আজিলৈ এৰিছোঁ টাটা বাই বাই গাইছ